Hey public, it's me दोस्तों my dear, welcome back to another interesting एक और मजेदार रिएक्शन वाले वीडियो के साथ तुम्हारा भाई फिर से हाजिर हो गया। तो गाइस आज हम लोग YouTube में जाके कुछ रिएक्शन वाले वीडियो बनाने वाले। क्या रिएक्शन। तो आज हम लोग रिएक्शन करने वाले हैं रोस्टिंग वीडियो का। किसी का भी रोस्टिंग वाला वीडियो देखेगा, देखते हैं कौन कितना अच्छी तरह से रोस्टिंग करेगा। इस वाले वीक में मंडे से लेके सैटरडे तक हम लोग रोस्टिंग वाला वीडियो देखेंगे। गो रोस्टिंग वाला वीडियो देखने के लिए बहुत चुल मची है, लेट्स गो देखेंगे यूट्यूब। सबसे पहले तो सबसे असम का भाई मेरा फेवरेट वाला टेंगा निडीबा का रोस्टिंग वाला वीडियो देखेगा, कैसे किसी को फाड़ते हैं। तो ये वाला फर्स्ट वाला वीडियो जो रिसेंटली अपलोड किया वो वाला वीडियो में आज हम लोग रिएक्शन देने वाला। मतलब कैसा लगेगा, मतलब हम खुद भी देखेगा, अभी तक नहीं देखा वीडियो। चलो साथ में देखते हैं कैसे रोस्ट किया उसको, किसको रोस्ट किया। माइंड यू गाइस रोस्ट ऑन मोटिवेशनल स्पीकर को रोस्ट किया। चलो देखते हैं भाई। তহতবোৰে নিজৰ ঘৰত এখন বাগিচা পাতি ৰাখ। ওকে পখিলাই পকৰ দাঙি আহিব। পখিলাটো ছোৱালী হয়, পকৰ দাঙি আহিব। না না এইটো হৈছে ভাবা তুমি 8 পাছ বা তোমাক চৰকাৰী চাকৰি লাগে, কেনেকৈ পচিবল? তোমাৰ থপৰা টকা কেলা এটাও নাই, বা তোমাক গাৰ্লফ্ৰেণ্ড লাগে, কেনেকৈ পচিবল? তুমি জিম কৰি বডি বনাব খুজিছা, বা তুমি চেকাৰটো লগতে নকেলা বেলেগো হিলাই দিয়া, তো তোমাৰ বডি কেলাক বেহেঞ্চত কেনেকৈ বনিব? হাউ ইজ ইট পচিবল? ইয়াৰ ন এটাই সলিউশন আছে, মোটিভেশন। এইবিলাক মোটিভেশন স্পিকাৰৰ সাউন্ড মই কেতিয়াবাই মিউট কৰি পেলালো, বাট ৰাইট নাও অসমত এটা ফটা স্পিকাৰ উৎপন্ন হৈছে, উৰ্ফ ভাইৰাছ। আৰু সেইটো ভাইৰাছ ন অতি সোনকালে তোমালোকৰ গাটো বিয়পিব, যদিহে তুমি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই। 4 লাখ হৈ অৱস্থা তো কৰা না জলদি, কৰা হ'ল। सबको पिलाऊंगा क्या प्रोटीन शेक। सो नमस्कार बंधुসকল, स्वागतम জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে টেঙা নিদিবা। ৰাজকুমাৰ মিষ্টাৰটো আগত নাই, কাৰণ ইয়াতকে মিষ্টাৰ ৰাজকুমাৰৰ এক্টিং স্কিল ন বহুত গুণে ভাল। ইয়াৰ ন এটাই কাম, অসমৰ উঠি অহা ইউথখিনিক ন ই মটিভেট কৰে। কেনেকে? নাম্বাৰ 1 ল'ৰাবিলাকক ন কাজিয়া কৰিবলৈ শিকায়। নাম্বাৰ 2 ল'ৰাবিলাকক শিকায় যে ছোৱালী কেনেকে ৰেছপেক্ট কৰিব লাগে। এটা কিছুমানে ক'ব তইতো ছোৱালীক গালি দিয়, অবভিয়াছলি দিওঁ। কিছুমানেতো মোৰ ৰেকৰ্ডিংছো শুনিছে, তো দিওঁ, কাৰণ ইকুৱেলিটি ভূতটো কেলা মোৰ মূৰত সোমাই আছে যে। সো দয়া সিলেকশন কৰি ফুৰিলে ইমান টাইম নাই কেলা। আহা কিনো মোটিভেট কৰে চাওঁ। চলো প্ৰত্যেকজনী ছোৱালীক কৈছো, অহংকাৰ তহতবোৰে নিজৰ চৰিত্ৰটোৰ ওপৰত কৰ, নিজৰ সৌন্দৰ্যৰ ওপৰত নহয়। কাৰণ তহতৰ নিচিনা ধুনীয়া ধুনীয়া ছোৱালী ৰেড লাইট এৰিয়াবোৰত পইচা দিলেই পায়। মাইণ্ড ইউ গাইজ। গাইজ মেক সাম নইজ ফৰ দিস মকেল ফসুৰিকে বাল দিও গাইজ। এজনী ছোৱালী তাইৰ পেৰেণ্টছে খুৱাই বুৱাই ডাঙৰ দীঘল কৰে, চ' এইটো তাইৰ লাইফ। তাই অহংকাৰ কৰে কেলা উল্টাকে নাচি থাকে। ইটছ হাৰ চইচ। আই লাভ ইউ নেহা ধুপিয়া। ইটছ হাৰ চইচ নহয়, কাৰণ তহতৰ নিচিনা ধুনীয়া ধুনীয়া ছোৱালী ৰেড লাইট এৰিয়াবোৰত পইচা দিলেই পায়। এতিয়া মই ছোৱালীবিলাকক সুধিছো, তোমালোকৰ ওচৰত ফ্লেট চেণ্ডেল আছে নে হিল চেণ্ডেল আছে? আৰু এক ছেকেণ্ড, পইচা দিলে ৰেড লাইট এৰিয়াত পোৱা যায়। ই বকাই এইটো ইনফ্লুৱেঞ্চ কৰিছে যে তুমি যদি ধুনীয়া ছোৱালী যদি পতাব পৰা নাই, তুমি ক'ত যাবা? ৰেড লাইট এৰিয়াত যাবা। আৰু এতিয়া ই ক'ব কি ৰেছপেক্ট, প্ৰতিষ্ঠা, অনুশাসন, লেউৰা, লচন, ভাগ বছৰিকে ৰেছপেক্ট। আমি ল'ৰাসকলে জানো যে মাইকী মানুহক কিদৰে ৰেছপেক্ট কৰিব লাগে। এছা মত কৰো মেৰি জান। বোলে মাইকীক কমনি খোৱা লোকসকল আৰু মাইকীক অপমান কৰা লোকসকল কেতিয়াও মতাপুৰুষ হ'ব নোৱাৰে। মই গম পালো, ৰেড লাইট এৰিয়া প্লাছ কেলা ছোৱালী। এই ছোৱালী কনফাৰ্ম কেলা। তহতবোৰ আজিৰ প্ৰজন্ম হয়, এইখন অসম তহতৰ হয়। মই আকৌ কেলা ব্ৰিটিছৰ যুগত আছো বুলিহে। এটা কথা ভালদৰে মনত সুমুৱাই ল, কাজিয়া লাগিবলৈ আছে লাগ, কিন্তু মাৰ খাই লাগিলে মৰি যাবি। মুখ কোলা কৰি কেলা ঘৰলে কেতিয়াও ঘূৰি নাহিবি। মাইণ্ড ইউ গাইজ। আপুনি জানেনে আপোনাৰ এইটো কথাত কেলা মই আপোনাৰ চকুত যে এই কেটাবা গুটি মাৰিব পাৰো। মাইণ্ড ইউ গাইজ। আবে অল্ড মগ, এইখন কেলা টিকটকৰ প্লেটফৰ্ম হয়, এইটো হৈছে ইনষ্টাগ্ৰামৰ ৰিল হয়। দুইটা একেই কৰি পেলাইছে কেলা। এনেই কেলা অসমখনত ইমানখিনি মাৰপিটৰ ঘটনা, সি আকৌ তাতে ইনফ্লুৱেঞ্চ কৰিছে মাৰ খাই নাহিবি মাৰি আহিবি। বা এইখন অসম হয়, আমি অসমৰ উঠি অহা নতুন প্ৰজন্ম হয়, অসমৰে মানুহ, অসমৰে মানুহৰ লগত কেলা মাৰপিট কৰি মৰ। ল'ৰাসকলক কৈছো, তহতবোৰে পখিলাৰ পিছত দৌৰিবি, পখিলাই পকৰ দাঙি পেলাব। তহতবোৰে নিজৰ ঘৰত এখন বাগিচা পাতি ৰাখ।
পখিলাই পকৰ দাঙি আহিব এইষাৰ কথা কিন্তু মই পখিলা আৰু বাগিচাক লৈ কোৱা নাই স্মাৰ্ট ল'ৰাসকলে নিজে বুজিব মই গাধ বাৰু বাট মই এইটো বুজি পাইছোঁ যে ইয়াত কবিয়ে ল'ৰা আৰু ছোৱালীৰ কথা কৈছে আৰু এক ছেকেণ্ড যদি পখিলাটো ছোৱালী হয় পকৰ দাঙি আহিব না না এইটো হৈছে ৰেছপেক্ট ৰেছপেক্ট দিয়া পখিলাকে আৰু এক ছেকেণ্ড ছোৱালী যদি পখিলা হয় তেতিয়াহ'লে আমি ল'ৰাবিলাকে কি হয় বাগিচা समझ रहे हो निकल लौड़े অঁ এতিয়া তোমালোকে ফাল্টু কানেক্ট মাৰিব নালাগে মই একচেপ্ট কৰিছোঁ ন মই গাধ বুলি পেলাই সম্বন্ধ পতি পত্নীৰে হওক নাইবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ জীৱনৰ গাড়ীখন বিচনা গৰম কৰিলে নচলে আচ্ছা ইজনৰ সিজনৰ মাজত বুজাবুজি চলিব লাগিব নহ'লে সংসাৰৰ গাড়ীখন কেতিয়াও চিধাকে নচলে মোক এটা আনচাৰ লাগে কেলা বুজা বুজি কৰি ন কোনটো বাচ্চা কেলা জন্ম হৈছে নহয় ইয়াত জীৱনৰ গাড়ীখনৰ কথা কোৱা হৈছে ন জীৱনৰ গাড়ীখন আগবাঢ়িবলৈ হ'লে ন গৰম কৰিবই লাগিব এটা ডিপেণ্ড কৰে তোমাৰ ওপৰত তুমি কেলা এক্সেলেটাৰত ধৰি দিয়া নে কেলা ব্ৰেকত ভাত হোৱা মোবিলটো চেক কৰি ল'বা কাৰণ ইঞ্জিন চিজ যোৱাৰ পিছত মোবিলেও কাম নিদিয়ে ये मस्त लगा माँ कसम এই যে আজিকালি दादा এইটো জুই লাগিছে মিডিল এইটো part ক্লাছ two। বা ফাৰ্ষ্ট ক্লাছ বুলি তেনেকুৱা কোনো কথা নাই গাইজ মানুহৰ ভিতৰত প্ৰতিভাটোতো থাকে 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 কিন্তু নিজৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ Okay. সিহঁতবোৰে আগবাঢ়ি নাহে ঠেলাৱালা আৰু ৰিক্সাৱালাবিলাকে ইয়াৰ পৰা কেলা শিকিব লাগে দিনত লাগিলে ৰ'দ বৰষুণত তুমি কপালৰ ঘাম মাটিত পেলাই লাগিলে তুমি তাত শুকাই নোযোৱাই কিয় বাট ক'ৰবাত যদি তুমি ওলাই যোৱা কেলা তেতুলৈকে টাইডাল মাৰিব লাগিব কাৰণ কেলে ষ্টেণ্ডাৰ্ড অ' হাফ ব্ৰেইন চবৰে কপালত কেলা স্পাইৰেল পটেটো নাথাকে এতিয়া তোমালোকক কৈছোঁ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাত চক্কৰত ন ফেমিলি ঘাট এণ্ড নিজকে কেলা কংগাল নবনাবা তুমি যেনেকৈ আছা ন তুমি তেনেকৈ পাৰফেক্ট হয় আৰু সেইটোৱে তোমাৰ ষ্টেণ্ডাৰ্ড কেলা This is হাৰ্ড ৱৰ্ক কৰা motivation, ষ্টেণ্ডাৰ্ড bro. কেলা This সেই is পখিলা নিচিনাকৈ motivation. পকৰ দাঙি আহিব নে কি কয় মিষ্টাৰ ৰাজকুমাৰ ৰেছপেক্ট Respect। আমি ল'ৰাসকলে জানো अबे लड़ा न हो बे अपने बुरा बे কাৰণ আমাৰো ঘৰত মা ভণ্টি আছে তাকে বুলি আকৌ আমি সেইসকল ছোৱালীকে ৰেছপেক্ট কৰোঁ যিসকল ছোৱালী সংস্কাৰিক হয় সেইসকলক আমি ৰেছপেক্ট নকৰোঁ যিসকলে ছানী লিঅ'নৰ আদৰ্শলৈ জীয়াই আছে মাইণ্ড ইউ গাইজ माइंड यू আৰু আহিল ছানী লিঅ'নিৰ কথা তাই কিবা এটা ইণ্ডাষ্ট্ৰীৰ কিবা এটা ষ্টাৰ হয় মতলব নাই মতলব নাই। তাই এজনী ছোৱালীক ন এডপ্ট কৰি নিজৰ ছোৱালীৰ দৰে ট্ৰিট কৰিছে আৰু লগতে এডুকেশ্যনো দিছে এণ্ড তাই লাইফ ষ্টাইলো দিছে যিকোনো এটা পাৰ্চনৰ নিগেটিভ ছাইডটো চালি নহ'ব তাৰ পজিটিভ ছাইডটো চাব লাগিব এতিয়া তোমালোকে কি বুজিলা মই তোমালোকক ছানী লিঅ'নিৰ দৰে হ'বলৈ কৈছোঁ না বাবা না ই ক'লে ন এটা আদৰ্শৰ কথা চ' মই পজিটিভ আদৰ্শটোৰ কথা ক'লে নিগেটিভটো তোমালোকে ইগন'ৰ That's right, কৰা bro. মই জাষ্ট This is মোৰ পজিটিভ motivation, আদৰ্শটোৰ brother. কথা जो মই लोग ये এক্সপ্লেইন देख रहा है। কৰিছোঁ মাইণ্ড ইউ গাইজ Yes, guys. Mind you guys, mind you. Man, get Lord. Okay, এতিয়া ময়ো যাওঁ জনি চিনছৰ আদৰ্শ ল'বলৈ পজিটিভটো লওঁ নে নিগেটিভটো লওঁ तो गाइस यार यही था वो जो रोस्टिंग वाला वीडियो का फर्स्ट वाला रिएक्शन मुझे बहुत दो तो मस्त मस्त मोटिवेशन स्पीकर को मतलब रोस्ट किया लेकिन भाई ने अच्छा मोटिवेशन दो मेरे को आंखों में लगा मतलब वही अच्छा है मोटिवेशन देना तो ऐसा दो और वो तो भाई क्या फारा भाई अगर ये वाला रोस्ट देख के आप लोगों को भी अच्छा लगा तो भाई लाइक कर दो शेयर कर दो एंड चैनल को भी सब्सक्राइब कर दो और ऐसे रोस्टिंग वाला रिएक्शन वाला वीडियो आ रहा है इस वाली चैनल में तो हम रोस्टिंग तो वैसे भी नहीं करने वाला है क्योंकि हमको रोस्टिंग आता ही नहीं है तो दूसरा लोग रोस्टिंग करेगा हमको भी रोस्ट देखने में अच्छा लगता है बहुत कुछ देखने में अच्छा लगेगा जो हमको पसंद है आप सब लोगों को भी दिखाएगा क्या पता आप लोगों को भी मतलब आप लोगों को भी अच्छा लग जाए वो वाले वीडियो तो मिलेंगे नेक्स्ट वाले रिएक्शन वीडियो के साथ ऐसे ही रोस्टिंग वाला फनी मोटिवेशनल स्पीकर का चलो मिलेंगे नेक्स्ट वाले वीडियो के साथ यही था आज वाला असम का रोस्टिंग मतलब बड़ा वाला रोस्टर का वीडियो आप लोगों के साथ शेयर किया तो कैसा लगा नीचे कमेंट में जरूर बताना